নমস্কাৰ, মই ঋতুস্মিতা মেধি, এই বিউটিচিয়ান এণ্ড মেকআপ আৰ্টিষ্ট। মই আজি আপোনালোকৰ ওচৰলৈ আপোনালোকৰ আৰু এটা সমস্যাৰ সমাধান লৈ আহিছোঁ। সেই সমস্যাটো হৈছে উফিৰ সমস্যা বা ডেণ্ড্ৰফৰ সমস্যা। প্ৰথমে আমি জানো হওক এই সমস্যাই আমাক কিয় দেখা দিয়ে। ইয়াৰ মুখ্য কাৰণসমূহ হৈছে আমাৰ যদি মূৰৰ ছালখন যদি খুব বেছি শুকাই থাকে বা খুব বেছি যদি তেলীয়া হৈ থাকে। চুলিত তেল লগাই পেলাই যদি বহু সময় ধৰি চুলিখিনি ধোৱা নাযায়, তেতিয়া মূৰৰ ছালত যি ভেঁকুৰজনিত সমস্যাৰ সৃষ্টি হয়, তেতিয়াও এই সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰিও নিয়মিতভাৱে যদি চুলিখিনি ধুই থকা নাযায়, চুলিত যদি খুব বেছি কেমিকেলযুক্ত শ্বেম্পু ব্যৱহাৰ কৰা যায় আৰু হেয়াৰ জেল, হেয়াৰ স্পা এইবোৰ যদি চুলিত ব্যৱহাৰ কৰি চুলিখিনি যদি সোনকালে ধুই পেলোৱা নাযায়, তেতিয়াও এই উফিৰ সমস্যাটোৱে দেখা দিয়ে। চুলিৰ গুৰিত যদি ধূলি বালি, ঘাম এইবোৰ যদি জমা হয়, তেতিয়া চুলিৰ গুৰিৰ ছিদ্ৰবোৰ এই ঘাম, ধূলি বালি এইবোৰে বন্ধ কৰি পেলায়, তেতিয়াও এই উফিৰ সমস্যাটোৱে দেখা দিয়ে। ইয়াৰ উপৰিও কমকৈ পানী খালে, খুব বেছি তেলীয়া খাদ্য খালে, জাংক ফুড খালে, ষ্ট্ৰেছ ল'লে আৰু টোপনি কম হোৱাৰ ফলতো এই উফিৰ সমস্যাটোৱে দেখা দিয়ে। এতিয়া আমি জানো হয় এই সমস্যাৰ সমাধান। আপোনালোকে ভাল এটা এণ্টি ডেণ্ড্ৰফ শ্বেম্পু ব্যৱহাৰ কৰিব। তাৰপিছত আপোনালোকে সপ্তাহত 2বাৰ বা 3বাৰকৈ অকণমান নাৰিকলৰ তেল কুহুমীয়া গৰম কৰি ল'ব। তাত অলপমান নেমু ৰস দিব, মানে 2-3 টোপালমান নেমু ৰস দিব। দি পেলাই আপোনালোকে সেইখিনি ধুনীয়াকৈ চুলিৰ গুৰিত লগাই পেলাই আধা ঘণ্টা সময় ৰাখি থ'ব। তাৰপাছত এণ্টি ডেণ্ড্ৰফ শ্বেম্পু দি চুলিখিনি ভালকৈ ধুই পেলাব। ইয়াৰ উপৰি আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব, জাংক ফুড, তেলীয়া খাদ্য এইবোৰ আপোনালোকে এভইড কৰক আৰু অতি সোনকালে এটা আপোনালোকে ধুনীয়া ৰিজাল্ট লাভ কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে পাছলৈকো মই এনেকুৱা ধুনীয়া টিপছসমূহ আপোনালোকক দি থাকিব পাৰোঁ। ধন্যবাদ।